নমস্কাৰ লগতে স্বাগতম আমাৰ ইউটিউব চেনেল পাৰ্থৱী প্ৰিয়াৰ ভিউৱাৰ্ছবোৰ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ বহুত আৰু বহুত ভাল আমি বহুত দিন আপোনালোকক মাজত ভিডিঅ' দিব পৰা নাই অলপমান ব্যস্ত আছিলোঁ বিহু বুলি আৰু ঘৰত আলহীও আহিছিল আৰু আমিও ক'বাত ফুৰি আছোঁ সো দিব পৰা নাই ভিডিঅ' আমি আজি যাব ওলাইছোঁ পহুমাৰা মহোৎসৱলৈ ভৱানীপুৰত পহুমাৰা মহোৎসৱ চলি আছে আমাৰ ভাগিনীজনীয়ে তাত কৃষ্ণ নৃত্য কৰিব সো আমি দেখুৱাম আপোনালোকক পহুমাৰা মহোৎসৱ কেনেকুৱা হৈছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব
লগ হৈ বৃহত্তৰ অসমীয়া জাতি গঠন হৈছে। আমাৰ অতি মৰমৰ শিল্পী সুধাকণ্ঠ বিশ্ব বিস্তৃত শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱেও তেখেতে গানেৰে বহুত কথা কৈছে। তেখেতে পৰ্বত ভৈয়ামৰ এই জাতিবিলাকৰ কেনেকৈ মিল হৈছিল তেনেকুৱা গানো গাইছে। মই অকণমান গুণগুণাই দিছোঁ। তেখেতে এই অৰুণাচলৰ যিসকল জাতি আৰু অসমৰ ভৈয়ামৰ জাতিক লৈ গাইছিল। চিয়াঙৰে গালং লুইতৰে খামতি তীৰা পৰে আনচুৱে মোক কিয় মাতিছে অসমীৰে চোতালত উদুলি যে মুদুলি মৰম চেনেহেৰে হাত বহিছে। গতিকে যিটো এই সমন্বয় বিভিন্ন জাতি জনগোষ্ঠীৰ এই সমন্বয়বিলাকে সৃষ্টি হৈছে বৃহত্তৰ অসমীয়া জাতি আৰু এই সংস্কৃতি। সঁচাকৈ আমি আমাৰ যিটো সাংস্কৃতিক বিভিন্ন দল সংগোষ্ঠীৰ পৰা আৰম্ভ কৰি বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন ধৰ্মৰ ওপৰতকৈ আমি কালচাৰটো জীয়াই বিশেষ ঘোষণা পাঠ কৰি দিব বিচাৰিছোঁ। পঞ্চম পহুমৰা মহোৎসৱৰ পঞ্চম দিনৰ বিশেষ কাৰ্যসূচী কাইলৈ সন্ধিয়া 5 বজাত নিপন গোস্বামী অভিনীত অন্তিমখন আৰু পৰিচালনা কৰা প্ৰথমখন ছবি ডক্টৰ বেজবৰুৱাটোৰ কলাকৌশলী আমাৰ মাজত আহি উপস্থিত হ'ব। সন্ধিয়া 5 বজাত উপস্থিত থাকিব নিপন গোস্বামীৰ পুত্ৰ সিদ্ধাৰ্থ নিপন গোস্বামী, তেখেতৰ বোৱাৰী কিংকিনী গোস্বামী আৰু ডক্টৰ বেজবৰুৱাটোৰ অন্যান্য কলাকৌশলীসকল। এই অনুষ্ঠানত আমি সমূহ ৰাইজৰ নিশ্চিত উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ।
আমি এতিয়া ঘৰ আহি পালোঁ। ৰাতি হৈছে বহুত 10 বাজিছে। প্ৰগ্ৰাম শেষ হওঁতেও অকণমান পলম হ'ল। আমি এতিয়া অলপ ভাত খাওঁ, ভাত খাই শুই যাওঁ। পাৰ্থৱী শুলেই আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। তেতিয়ালৈকে চাই থাকক আমাৰ ইউটিউব চেনেল পাৰ্থৱী প্ৰিয়া।